নমস্কাৰ স্বাগতম জানাইছো স্মাৰ্ট গান ইউটিউব চেনেলটোলৈ এই চেনেলটিৰ জৰিয়তে আপোনালোকৰ চাকৰি সম্পৰ্কীয় লগতে শিক্ষা সম্পৰ্কীয় বিভিন্ন তথ্য দিবলৈ যত্ন কৰি আহি আছো নিশ্চয় ভিডিঅ'বিলাক ভাল পায় আৰু যদিহে এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব তেতিয়াহে আপোনালোকৰ বন্ধু বান্ধৱীও উপকৃত হ'ব পাৰিব আৰু প্ৰথমে আপোনালোকক এটা কথা জনাই থওঁ যে মই আপোনালোকক অতি সঠিক আৰু শুদ্ধ তথ্য দিবলৈ যত্ন কৰোঁ আৰু খবৰবিলাক আসাম ট্ৰিবিউন নাইবা ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ পৰা দিবলৈ যত্ন কৰোঁ গতিকে চেনেলটিক বিশ্বাসত ল'ব পাৰে ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান চাংচাৰিত আছে তাত অনলাইন ফিল্ম এপ্ৰিচিয়েশ্যন কোৰ্চ কৰিব পাৰিব শিকাৰুসকলৰ বাবে অসম তথা উত্তৰ পূব ভাৰতৰ আন 7খন ৰাজ্যৰ চলচ্চিত্ৰ শিল্পৰ লগত জড়িত হ'ব খোজা শিকাৰুসকলৰ বাবে বিশেষভাৱে উপযোগী হোৱাকৈ ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানে অসম তথা দেশৰ আন ঠাইৰ চলচ্চিত্ৰ শিল্প উদ্যোগত প্ৰতিষ্ঠিত বিদ্বান ব্যক্তিসকলৰ সহযোগত 15-দিনীয়া অনলাইন ফিল্ম এপ্ৰিচিয়েশ্যন কোৰ্চৰ আয়োজন কৰিছে আগ্ৰহী শিকাৰুসকলে পাঠ্যক্ৰমত যোগদানৰ নিয়মাৱলী আৰু আবেদন পত্ৰ www.dbhrgfti.assam.gov.in ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব আসনৰ সংখ্যা 50 নিম্নতম শিক্ষাগত অৰ্হতা 10+2 পাছ হ'ব লাগিব বয়সৰ ঊৰ্ধ্বসীমা 25 বছৰ সংৰক্ষিত আসন 20% আসন বাতৰি কাকত টেলিভিছন আদি মাধ্যমৰ লগত জড়িত সাংবাদিকসকলৰ বাবে সংৰক্ষিত তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা নাথাকে যোগদান মাচুল 2000 টকা মাত্ৰ আবেদন প্ৰপত্ৰ গ্ৰহণৰ শেষ দিন 30/6/2021 বিয়লি 5 বজালৈ সঞ্চালিকা ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান নিশ্চয় এই খবৰটি ভাল পালে যিসকলৰ নেকি এনেকুৱা ধৰণৰ লাইনত কাম কৰিবলৈ ইচ্ছা আছে শিকাৰু ফিল্ম এপ্ৰিচিয়েশ্যন কোৰ্চটো কৰি ল'ব পাৰে খুবেই ভাল হ'ব মোৰ বোধেৰে যদি ভিডিঅ'টি ভাল পাইছে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ